নমস্কাৰ। কবিতাৰ শিৰোনামা ধুমুহাৰ তাণ্ডৱত। কিমান যাক ধুমুহাৰ তাণ্ডৱত তোমাৰ ৰাতিৰ টোপনি হৰিছে। নিশাৰ ভাতসাজ অৰুচি লাগিছে। সন্মুখত হৈ থকাবোৰ আমনিদায়ক হৈছে। নিজক সৰু সৰু লাগিছে। হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছে। কেতিয়াবা হিচাপ কৰানে? প্ৰশ্ন কৰানে নিজক? ধুমুহাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি? নকৰা চাগে। আদৰি লোৱা চাগে। তোমাৰ হৃদয়ৰ ৰন্ধে ৰন্ধে কঁপনি তোলা হাজাৰ জাক ধুমুহা। ভৰিৰ পৰা মূৰলৈ জোকাৰি পেলোৱা প্ৰতিটো আঘাতক। তোমাক হেৰাই যাব নিদিয়াকৈ ৰখাৰ অহোপুৰুষাৰ্থ কৰোঁতে তুমি চাগে ভাগৰি যোৱা। তথাপি তুমি অংক কৰা। কিমান ধুনীয়াকৈ হাঁহিলে তুমি বিজয়ী। ধন্যবাদ। নমস্কাৰ।